মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আহক আজি বনাওঁ বাঁহগাজৰ সৈতে হাঁহৰ মাংস। মই দুটুকুৰ বাঁহগাজৰ আগ লৈ ল'লোঁ। এতিয়া এইখিনিৰ ওপৰে ওপৰে থকা যিখিনি বাকলি সেইখিনি গুচাই ল'ম। বাকলিখিনি গুচোৱাৰ পিছত এইখিনি এতিয়া মই মিহি কৰি কাটি ল'ম। গাজখিনি কটাৰ পিছত এতিয়া মই এটা চচপেনত অলপ পানী দিলোঁ। তাৰপিছত কাটি থোৱা গাজখিনি ইয়াতে দি পেলাই এইখিনি মই বইল কৰিম 10 মিনিটৰ বাবে। ইয়াতে 1 চামুচ নিমখো দি দিম। বইল কৰিলে গাজৰ তিতা ভাৱটো নাইকিয়া হয়। এয়া হাই ফ্লেমতে মোৰ 10 মিনিট বইল কৰা হৈ গ'ল। আপোনালোকে চাওক হালধীয়া হালধীয়া এটা পানী ওলাইছে। এতিয়া এই পানীখিনি মই পেলাই আকৌ গাজখিনি ভালদৰে ধুই পেলাই আকৌ এই চেম প্ৰচিডিউৰতে আকৌ মই বইল কৰিম, মানে দুবাৰ বইল কৰিম। দ্বিতীয়বাৰ মই 5 মিনিট সময় বইল কৰিছোঁ। ইয়াত চাওক হালধীয়া পানীটো ওলাইছে। এতিয়া ইয়াত তিতাটো নাথাকে আৰু। এতিয়া মই গেছটো বন্ধ কৰি এই পানীখিনিৰ পৰা টুকি ৰাখিম। মই 1 কেজি হাঁহৰ মাংস ল'লোঁ। এতিয়া মই 1 চামুচ জিৰা, এটা ভোট জলকীয়া, 3টা শুকান জলকীয়া, 50 ফুটা নহৰু আৰু 1.5 ইঞ্চি আদাৰ এটা পেষ্ট বনাই ল'ম। নহৰু আৰু আদাটো হাঁহ মাংসত অলপ বেছিকৈ দিলে খাই ভাল লাগে। আনফালে মই 2টা আলুৰ 4 ফাল কৰি ল'লোঁ আৰু 3টা পিঁয়াজ এইদৰে অলপ ডাঙৰ ডাঙৰ চাইজত কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত তেল গৰম কৰি মই কাটি ৰখা পিঁয়াজখিনি তাতে দি দিছোঁ। লগতে মই বটি ৰখা পেষ্টখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ মই ইয়াতে হাঁহৰ মাংসখিনি দি দিম আৰু লগতে কাটি ৰখা আলু দুটাও দি দিলোঁ। দি পেলাই এইখিনি এতিয়া ভালদৰে মিক্স কৰি পেলাই মই 10 মিনিটৰ বাবে কম জুইতে ভাজিম। কম জুইতে 10 মিনিট ভজাৰ পিছত ইয়াতে মই দিম 2 চামুচ হালধি, জোখ অনুপাতে নিমখ। তাৰপিছত এইখিনি আকৌ ভালদৰে লৰাই পেলাই মই আকৌ 10 মিনিটৰ বাবে কম জুইতে ভাজিম। 10 মিনিট কম জুইতে ভজা হৈ গ'ল। এয়া চাওক হাঁহৰ পৰা তেল ওলাইছে। এতিয়া ইয়াত দিলোঁ 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, 1 চামুচ মিট মছলা আৰু অলপমান কচুৰি মেথি পাত। এতিয়া এইখিনি ভালদৰে মিক্স কৰি পেলাই মই আকৌ 10 মিনিটৰ বাবে কম জুইতে ভাজিম। 10 মিনিট ভজা হোৱাৰ পিছত ইয়াতে এতিয়া মই বাঁহৰ গাজখিনি দি দিলোঁ বইল কৰি ৰখা। এতিয়া এইখিনি আকৌ ভালদৰে মিক্স কৰি লৈ পেলাই কম জুইতে 10 মিনিটৰ কাৰণে আকৌ ভাজিম। 10 মিনিট কম জুইতে ভজা হোৱাৰ পিছত এইখিনি আমাৰ হাঁহৰ মাংস হৈ গৈছে, মানে সিজি গৈছে। এতিয়া ইয়াতে জোখ অনুপাতে মই পানী দি দিম। বহুত বেছি পানী নিদিওঁ, কাৰণ এইটো মই গ্ৰেভি কৰি খাম। গ্ৰেভি কৰি খালে বেছি ভাল লাগে। এতিয়া এইখিনি মিক্স কৰি পেলাই মই অকণমান উতল আহিবলৈ দিম। অকণমান উতল অহাৰ লগে লগে ইয়াতে এটা বিলাহী কাটি পেলাই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিম পানীখিনি গ্ৰেভি হোৱালৈকে। আঞ্জাখিনি প্ৰায় গ্ৰেভি হ'বলৈ আৰম্ভ হৈছে। এতিয়া ইয়াতে মই 1 চামুচ গৰম মছলা দি পেলাই আকৌ 5 মিনিট সময় ফুল ফ্লেমতে উতলাম। 5 মিনিটৰ পিছত আমাৰ আঞ্জা গ্ৰেভি হৈ গৈছে। ইয়াতে এতিয়া মই কাটি থোৱা অলপ ধনিয়া পাত দি দিছোঁ আৰু 1 চামুচ ঘিউ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি পেলাই মই গেছটো বন্ধ কৰি দিম। এতিয়া মই জুতি লওঁ হাঁহে বাঁহে। আপোনালোকে এইদৰে ঘৰত বনাই খাই চাওক, কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।